প্ৰথমতে মই আমাৰ ডিমলগাঁও আক্ৰাসুৰ জিলা কাৰ্যালয় আছিলে তাতে গৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ সকলোৰে চৰ্দাৰ বড'ফ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ প্ৰতিমূৰ্তিৰ ওচৰত আহি সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত এই BTC অঞ্চলৰ বাওসংগীৰ লগতে অসমখনৰ হৈ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ ল'বলৈ আহিছোঁ। আগন্তুক বাওসংগী যি নিৰ্বাচন হৈ গ'ল তাতে বাওসংগীবাসী ৰাইজে তথা এই অঞ্চলৰ ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে। হাগ্ৰামা মহিলাৰী ছাৰে যি বিশ্বাস আৰু নিষ্ঠা ৰাখি পেলাই মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, ৰাইজে সহযোগিতা কৰিবলৈ ওলাই আহি মৰম ভাল পোৱা দিছে। গতিকে আমি আশাবাদী, আমি আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ যিবিলাক আশা কৰি মোক ভোট দিছিলে মই তেওঁলোকৰ কামসমূহ পূৰণ কৰিব পাৰিম আৰু তাৰ কাৰণেই আজি কালি নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই আজি আশীৰ্বাদ ল'বলৈ আহিছোঁ, শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু ৰাইজক মই বিচাৰিছোঁ সকলোৱে যেন সহায় সহযোগিতা কৰে আৰু আগন্তুক দিনত এই অঞ্চলবিলাকৰ যাতে আমি উন্নয়ন কৰিব পাৰোঁ। মানে এই ক্ষেত্ৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ আছে, তেখেতে ইতিমধ্যে আলোচনা কৰি আছে। BTCৰ উন্নয়নৰ কাৰণে যিখিনি মন্ত্ৰী দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে জানে আৰু তেখেতে নিশ্চয় দিব। ইতিমধ্যে আমাৰ চিফ ছাৰৰ লগত তেখেতৰ আলোচনা হৈছে আৰু চিফ ছাৰে যি ধৰণৰ নিষ্ঠা সহকাৰে BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একলগ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে, সেই নিষ্ঠা সহকাৰে আগবঢ়াই লৈ যোৱা ক্ষেত্ৰত আমাৰ কি মন্ত্ৰীৰ প্ৰয়োজন বা কি দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে আৰু তেখেতে নিশ্চয় মৰম ভাল পোৱা দিব। এই অঞ্চলৰ ৰাইজক উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। এই কথাটো চিফ ছাৰে ক'ব, যিমান সংখ্যক পাওঁ আমি ইমান নিশ্চয় আমি ভাল পাম, কাৰণ বেছিকৈ হ'লে আমাৰ কাম কৰাত বেছি সুবিধা হ'ব। হয়, সঁচাকৈ এটা ভাল পৰিৱেশ, যিহেতু এইবাৰ আমি NDA হিচাপে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ এইবাৰ শাসনলৈ অনাৰ যি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চাওক BTCবাসী হিচাপে আমি BTCৰ 15খন আসনত আমি ইতিমধ্যে নিৰ্বাচন খেলিছোঁ, কিন্তু আমাৰ 14খন আমাৰ আসন ইতিমধ্যে লাভ কৰিছোঁ আৰু চাওক এইবাৰ আমাৰ সন্মানীয় ৰাইজে BTCবাসী ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যি দীৰ্ঘম্যাদী নীতি, যি বহল অন্তৰৰ নীতি, এই নীতিৰ ওপৰত যি ডেভেলপমেণ্ট, এই উন্নয়নৰ খাতিৰত আজি চব ৰাইজে আজি আমাৰ NDA হিচাপে আমাৰ Bpfন দলক ভাল সমৰ্থন কৰিছে আৰু এইটো আমাৰ কাৰণে শুভ লক্ষণ। ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীৰ যিখিনি মানুহ আছোঁ, আমি চবেই মিলি ৰাজনৈতিকভাৱে নহয়, আমি সামাজিকভাৱেও এইবাৰ আমি ঐক্যবদ্ধ হৈছোঁ। এইটো আমাৰ কাৰণে আগন্তুক দিনত আমাৰ শুভ লক্ষণ আৰু মই আপোনালোকৰ জৰিয়তে গোটেইখিনি আমাৰ NDA প্ৰাৰ্থীক বহুত বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।